ওয়েলকাম ব্যাক স্টুডেন্টস। আমি আলোচনা কৰি আছিলোঁ NCERT ক্লাছ 10 ছায়েন্সৰ প্ৰথম চেপ্টাৰটো লৈছিলোঁ আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ বিষয়ে পঢ়িবলৈ ষ্টাৰ্ট কৰিছিলোঁ। তাৰে প্ৰকাৰত আমি প্ৰথম দুটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ, সংযোজন আৰু বিযোজন বিক্ৰিয়া। বিযোজন বিক্ৰিয়া বুলি ক'লে যিবোৰ বিক্ৰিয়া এনে টাইপৰ হয়, A প্লাছ B, মানে এটা বিক্ৰিয়ক পদাৰ্থ দুটা বা তাতকৈ অধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙলি তাক বিযোজন বুলি কয়। আৰু সংযোজনটো আছিল কি, A প্লাছ B AB, মানে দুটা বা তাতকৈ অধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ যদি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় সেইটো সংযোজন। আৰু বিযোজন এই দুটা পাইছিলোঁ, এইখিনিলৈকে পাইছিলোঁ আমি। এতিয়া বিযোজনৰ অলপ এটা ভাগ পাম। বিযোজন বুলি ক'লে আমাৰ উদাহৰণ লাষ্ট ক্লাছত পাইছিলোঁ। উদাহৰণ আমাৰ কি এইটো লৈছিলোঁ, CaCO3 কেলছিয়াম কাৰ্বনেট, তাক যদি তাপ দিয়া হয়, কেলছিয়াম কাৰ্বনক তাপ দিলে কি হয়, কেলছিয়াম অক্সাইড উৎপন্ন হয় আৰু লগতে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এই বিক্ৰিয়াটো বিযোজন বিক্ৰিয়া, এটাৰ পৰা দুটা উৎপন্ন হৈছে, সেইকাৰণে বিযোজন বিক্ৰিয়া। বিক্ৰিয়াৰ পাছত মানে দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে, সেইকাৰণে বিযোজন বিক্ৰিয়া। কিন্তু আমাৰ বিযোজন বিক্ৰিয়াৰো বেলেগ বেলেগকৈ পৰীক্ষাত সুধিব পাৰে। এটা হৈছে বিযোজন বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া, তেহেন এইটো দিলে হ'ব। আৰু বিযোজন আৰু এটা আছে, মই কি সুধিব পাৰে সেইটো অলপ 1 মিনিট পিছত আলোচনা কৰি আছোঁ। আৰু বিযোজন বিক্ৰিয়া আছে আমাৰ কিতাপত, এইটো চেপ্টাৰটো উলিয়াই লৈছোঁ আমি। চেপ্টাৰটোত এটা হাইড্ৰজেনৰ আৰু অক্সিজেনৰ এটা বিক্ৰিয়া আছে, এই বিক্ৰিয়াটো এইটো এটা বিযোজন বিক্ৰিয়া। আমাৰ পানীৰ মাজেৰে যেতিয়া কাৰেণ্ট পঠায়, বিদ্যুৎ বিশ্লেষণ কৰা হয় পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটালে H2O কি উৎপন্ন হয়, আমাৰ হাইড্ৰজেন আৰু অক্সিজেনটো ভাঙি যায়। আমাৰ আগৰ শিকি অহা নিয়ম মতে তোমালোকে কেনেকৈ লিখিব লাগে হয়তো জনা হৈছা। পানীটো ভাঙি আমাৰ হাইড্ৰজেন আৰু অক্সিজেন হয়। H একলা থাকিলে H2 লেখে, O একলা থাকিলে O2 লেখে। এইটো জকা সমীকৰণটো বিদ্যুৎ প্ৰবাহ, এতিয়া বিদ্যুৎ প্ৰবাহ বুলি লিখা হ'ব, বিদ্যুৎ প্ৰবাহ। পানীৰ মাজেৰে কি কৰা হয়, এই আমি চিত্ৰটো উলিয়াই চাইছোঁ মই। পানীত এনেকৈ এটা বেটাৰীৰ লগত কানেকশ্যন কৰা হয়, এনোড আৰু কেথোড। এনোডডাল মানে একডাল দণ্ড, কাৰ্বনৰ দণ্ড, সিডাল আমাৰ নিউট্ৰক আমাৰ পজিটিভ, বেটাৰীৰ পজিটিভৰ লগত কানেকশ্যন কৰে। আৰু কেথোডডাল মানে কাৰ্বনৰ দণ্ডই সেইডাল বেটাৰীৰ নিগেটিভৰ লগত কানেকশ্যন কৰে। আৰু কাৰ্বনৰ দণ্ড দুডাল পানী দি মাত্ৰক টেষ্ট টিউব দুটা উল্টাকৈ ৰখা হয় এনেকৈ। প্ৰথম অৱস্থাততো টেষ্ট টিউবকেইটা ফুল হৈ থাকিব পানীৰে। যেতিয়া কাৰেণ্টটো অন কৰি দিম তেতিয়া আমাৰ বুৰবুৰণি কাটি গেছ ওলাব ধৰিব। মানে পানীটো কি, পানীটো আমাৰ H2O মানে হাইড্ৰজেন আৰু অক্সিজেনেৰে গঠিত। সেই হাইড্ৰজেন আৰু অক্সিজেন পৃথক হৈ এনোড আৰু কেথোডত পৃথক হ'ব ধৰিব। এনোড মানে কি, এনোড মানে বেটাৰীৰ পজিটিভ ডেল, আৰু কেথোড মানে বেটাৰীৰ নিগেটিভ ডেল। হাইড্ৰজেন আমাৰ এই হাইড্ৰজেনটো পজিটিভ আয়ন হিচাপে থাকে, আৰু অক্সিজেনটো O2 মাইনাছ, এই বিষয়ে আৰু পাছত পাম আমি, নিগেটিভ আয়ন হিচাপে থাকে। এই অক্সিজেনবিলাক যিহেতু নিগেটিভ আয়ন, সেইবাবে কি হয়, অক্সিজেনবিলাক পজিটিভ কেথোড তাৰমানে এনোডৰ ফালে যায়। এনোডত তাহোঁ দুটা ইলেক্ট্ৰন এৰি দি অক্সিজেন গেছলৈ ৰূপান্তৰ হয়। আৰু হাইড্ৰজেনবিলাক যিহেতু পজিটিভ, সেইকাৰণে বেটাৰীৰ লগত যিডাল আমাৰ নিগেটিভ আছে কানেকশ্যন, তাতে যাই ইলেক্ট্ৰন গ্ৰহণ কৰি হাইড্ৰজেন গেছলৈ ৰূপান্তৰ হয়। গতিকে হাইড্ৰজেনৰ এইটো পানীৰ এইটো বিদ্যুৎ বিশ্লেষণ বিক্ৰিয়া আমি ক'ব বিচাৰিছোঁ। এইটো বিদ্যুৎ বিশ্লেষণটো এইটো এনেকৈ থাকে, H2O বিদ্যুৎ প্ৰবাহ H2 + O2।
ইয়াক যদি আমি সন্তুলিত কৰোঁ, হাইড্ৰোজেন দুটা আছে, অক্সিজেন এটা আছে, অক্সিজেন দুটা আছে, এইটো 2 দিব লাগিব। এইটো 2 দিয়াৰ লগে লগে হাইড্ৰোজেন 4টা হৈ যাব। হাইড্ৰোজেন 4টা গ'লে এইটো 2 দিব লাগিব। ইটো এটা বিযোজন বিক্ৰিয়া, কাৰণ এইটো হাইড্ৰোজেন এটা এই H2O পানী এটা পদাৰ্থ আছিল, বিক্ৰিয়ক পদাৰ্থ। বিক্ৰিয়াজাত পদাৰ্থ দুটা উৎপন্ন হৈছিল, গতিকে এইটো বিযোজন বিক্ৰিয়া। আমাৰ বিযোজন বিক্ৰিয়া কেতিয়াবা সোধে তাপীয় বিযোজন বিক্ৰিয়া, এইটো এটা ভাগ বিক্ৰিয়াৰ, তাপীয় বিযোজন বিক্ৰিয়া। তাপীয় বিযোজন বিক্ৰিয়া মানে যিবিলাক বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয়। এই দুটা যে মই বিক্ৰিয়া লিখিছোঁ, CaCO3 হিট দিছোঁ, যিহেতু CaO + CO2 উৎপন্ন হৈছে। ইটো তাপ প্ৰয়োগ কৰি ঘটোৱা হৈছে এই বিক্ৰিয়াটো, গোটেই বিক্ৰিয়াটো। এইটো তাপীয় বিযোজন বিক্ৰিয়া। কিন্তু তলতটো এইটো বিদ্যুৎ প্ৰবাহ, পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পথৰ ফলত, মানে পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটাৰ ফলত যিটো হৈছে, ইটো এটা বিযোজন বিক্ৰিয়া, কিন্তু তাপীয় বিযোজন বিক্ৰিয়া নহয়, তাপ প্ৰয়োগ কৰিতো ঘটোৱা নাই। সেইকাৰণে আমাৰ তাপীয় বিযোজন বিক্ৰিয়া কাক বুলিবলৈ ক'লে কি কৰিব লাগিব, যিবোৰ বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় সেইবোৰ বিযোজন বিক্ৰিয়াক তাপীয় বিযোজন বিক্ৰিয়া বোলে। সেনে হ'ব এনচাৰটো। মানে তাপীয় বিযোজন হ'লে বিযোজন হ'বাই লাগিব, কিন্তু তাপ প্ৰয়োগ কৰি হ'ব লাগিব এইটো। গতিকে তাপীয় বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া বুলি ক'লে এইটো হ'ব। গতিকে যিবোৰ বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয়, মানে বিযোজন হ'বাই লাগিব, কিন্তু তাপ প্ৰয়োগ কৰি। কিন্তু ইটোও বিযোজন বিক্ৰিয়াৰ উদাহৰণ। এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া বুলি লিখিলে ইটো লিখিব লাগিব, এইটো লিখিলেও হ'ব। কিন্তু তাপীয় বিযোজন বিক্ৰিয়া বুলি কয় যদি ইটো লিখিলে নহ'ব, তাপ প্ৰয়োগ কৰি ঘটোৱা বিযোজন বিক্ৰিয়া হ'ব লাগিব। বুজি পাইছা? এইটো এটা আমি বিযোজন বিক্ৰিয়াৰ প্ৰকাৰ পালোঁ, তাপীয় বিযোজন বিক্ৰিয়া। নেক্সট বিক্ৰিয়াৰ প্ৰকাৰ আছে আমাৰ তাপবৰ্জী বিক্ৰিয়াৰ প্ৰকাৰ। মানে এইকেইটা ভিতৰত এটা কুৱেশ্যন হয়, তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া প্ৰশ্ন, বহুতবাৰ প্ৰশ্ন আহিছে, তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কাক বোলে। প্ৰশ্নটো এনচাৰ এনে হ'ব, যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়। তাৰমানে যিবিলাক বিক্ৰিয়া ঘটোতে বিক্ৰিয়াটো ঘটি থকা সময়ত তাপ উৎপন্ন হয়, তাপ বৰ্জন কৰে, মানে তাপবৰ্জী, এই ৱৰ্ডটোলৈ মন কৰিবা। তাপবৰ্জী, সেইবোৰ বিক্ৰিয়াক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি। যেনে আমি ক'ব পাৰোঁ, চবচে ভাল উদাহৰণ চূণ ভিজোৱাটো। চূণক কি বুলি কয়, দখৰা চূণটোক আমাৰ ভিজোৱাৰ আগত কেলছিয়াম অক্সাইড CaO, এইটো চূণ, শুকনা চূণটো, পুৰা চূণটো মানে ভিজোৱাৰ আগতে CaO বুলি কয়। সেইটো পানীত যদি দিওঁ আমি, পানীত চূণ ভিজোৱা তোমালোকে চবৰে দেখিছা, CaO + H2O দুয়োৰে বিক্ৰিয়া ঘটি কি উৎপন্ন হয়, কেলছিয়াম হাইড্ৰক্সাইড CaOH2। এই চূণ ভিজোতে বহুত তাপ উৎপন্ন হয়। তো কিবা এটা সাজত, কিবা এটা পাত্ৰত চূণটো ভিজলি কিমান গৰম হৈ যায়, গতিকে তাপ উৎপন্ন হয়। এইটো এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। বুজি পাইছা তোমালোকে? তাৰপিছত আছে তাপগ্ৰাহী ৰাসায়নিক বিক্রিয়া। তাপগ্ৰাহী মানে যিবোৰ বিক্ৰিয়াটো হবার কাৰণে তাপ গ্ৰহণ কৰি শক্তি শোষণ কৰে। তাপ বুলি নহয়, সূৰ্যৰ পোহৰ হ'লেও হ'ব। যেনে আমাৰ উদাহৰণ দিছে কিতাপত AgCl, চিলভাৰ ক্লৰাইড। চিলভাৰ ক্লৰাইডত যদি সূৰ্যৰ পোহৰ পৰবা দিয়া হয়, সূৰ্যৰ পোহৰ পৰবা দিয়া হয় যদি,
কি উৎপন্ন হয় সিলভার বেলেগকৈ উৎপন্ন সিলভারটো পৃথক হৈ যায় আৰু ক্লোরিন গেছ উৎপন্ন হয় Cl2 Cl একলা থাকলে 2 হিচাপে লিখিম গতিকে এইটো সন্তুলিত কৰোঁ যদি Ag Ag এটা এটা আছে ক্লোরিন এটা ক্লোরিন দুটা সেইকাৰণে এতে 2 দিব লাগিব এতে 2 দিয়াৰ লগে লগে সিলভার দুটা হৈ গেল সিলভার দুটা হৈ যাৰ লগে লগে এতেও 2 দিব লাগিব সন্তুলিত করলো কিন্তু রাসায়নিক এটো কি বিক্রিয়া তাপগ্রাহী মানে বিক্রিয়াটো ঘটবার কারণে সূর্যর পোহর দরকার মানে শক্তির দরকার গতিকে সূর্যর পোহরত থৈ দিলি সিলভার ক্লোরাইড কি হৈ যায় আমার সিলভার উৎপন্ন হয় আর ক্লোরিন গ্যাস উৎপন্ন হয় গতিকে এটো তাপগ্রাহী তাপ শক্তি শোষণ করে এই কারণে তাপগ্রাহী বিক্রিয়া এটো নেক্সট বিক্রিয়ার প্রকার আছে আমার অপহরণ বা প্রতিস্থাপন বিক্রিয়া অপহরণ বা প্রতিস্থাপন বিক্রিয়া বহুত ইম্পর্টেন্ট হয় এইটো বহুতবার পরীক্ষাত দেখা গেছে অপহরণ বা প্রতিস্থাপন বিক্রিয়া অপহরণ বা প্রতিস্থাপন বিক্রিয়াটো এনে ধৰণৰ ধৰি লোৱা এটা স্ট্ৰাকচাৰটো দেখি দিছোঁ এটা পদাৰ্থ আছে ই এটা আন এটা মৌল এটা এটা যৌগৰ লগত বিক্ৰিয়া কৰিছে ধৰি লোৱা BC বিক্রিয়া ঘটার পিছত কি হব BACৰ লগত লগ হৈ আছে ন A কি হব A বিক ৰিপ্লেস করব ACৰ লগত লগ হব আর B2 পৃথক হৈ যাব এনেকৈ তাৰমানে কোনো এটা যৌগৰ লগত এটা মৌলই যদি বিক্রিয়া কৰে কৰি সেই মৌলটোই তাৰ পৰা যৌগটোৰ পৰা কোনো এটা মৌলক উলিয়াই পঠে সেই মৌলটোই আনটো মৌলৰ লগত লগ হ'ব তাৰমানে AC এটা উদাহৰণ দেওঁ যেনে আইৰণ সংকেত Fe যোগ কপাৰ সালফেটৰ লগত যদি বিক্রিয়া কৰে CuSO4 কপাৰ সালফেট হৈছে এটা লবণ নিমখৰ নিচিনা লবণ কিন্তু নীলা গুড়া তোমালোকে লেবুত নিশ্চয় দেখিছা বা কিছুমানে দেখা নাই ভৱিষ্যতে দেখা পাব কপাৰ সালফেট সেইটো নীলা গুড়া সেইটো এটা লবণ বুলি কয় সেই লবণটো পানীৰ লগত মিক্স কৰি দ্ৰৱ প্ৰস্তুত কৰোঁ যদি সেইটো এটা নীলা দ্ৰৱ উৎপন্ন হ'ব তাতে যদি আমি লোৱা এক টুকুৰা ডুবাই দিওঁ গাজাল এটা ডুবাই দিওঁ বিক্রিয়া কৰি কালাৰটো চেঞ্জ হৈ যায় আমাৰ আসল ঘটনাটো কি ঘটব আমাৰ এইটো টেকনিক্যালি এই আইৰণটো এই যৌগটোৰ লগত বিক্রিয়া কৰিব ইটো মৌল হয় না নহয় Fe একলাকে আছে মৌল এটা আর ইটো এটা যৌগ কপার আছে সালফার আছে অক্সিজেন আছে ইটো যৌগটোত থাকা এইটো ধাতু ইটো এটা ধাতু এই আইৰণ ধাতুটোই কপাৰ ধাতুটোক CuSO4 মানে কপাৰ সালফেটৰ যৌগটোৰ পৰা উলিয়াই পঠাব আৰু আইৰণটো SO4 ৰ লগত লগ হ'ব FeSO4 প্লাস এই কপাৰটো ওলাই গুচি যাব কপাৰটোক অপহৰণ কৰা বুলি কয় সেইকাৰণে অপহৰণ বা প্ৰতিস্থাপন হ'ব বুলি কয় ইটো অপহরণ বিক্রিয়া বা প্রতিস্থাপন বিক্রিয়া অপহরণ বা প্রতিস্থাপন বিক্রিয়া কাক বলে কলে কি দিম কম আমি যি বিক্রিয়াত এটা মৌলই এই মৌলটোই এটা মৌলই আন এটা মৌলক এই মৌলটোক তার যৌগৰ পৰা অপসাৰিত কৰে এই যৌগটোৰ পৰা অপসাৰিত কৰে এই যৌগটোৰ পৰা উল্লেখ আছে ন কপাৰক অপসাৰিত কৰে সেই বিক্রিয়াক অপহরণ বিক্রিয়া বলি নেক্সট আছে দ্বি অপহরণ বিক্রিয়া দ্বি অপহরণ বিক্রিয়া দ্বি অপহরণ বিক্রিয়াটো আমাৰ এনে ধৰণৰ ইটো বিক্রিয়াই কিন্তু ডাবল হ'ব যেনে AB
প্লাছ CD A বিৰ লগত লগ হৈ আছে, C ডিৰ লগত লগ হৈ আছে, হয়নে নহয়? এবাৰ কি হ'ব বিক্ৰিয়াটো ঘটাৰ পিছত A Cৰ লগত লগ হ'ব আৰু B ডিৰ লগত লগ হ'ব, এনেহেন। যেনে এটা উদাহৰণ দিওঁ যদি মই, সোডিয়াম সালফেট Na2SO4, সোডিয়াম সালফেট, আর ই যদি বিক্রিয়া করে বেরিয়াম ক্লোরাইডের লগত BaCl2 এর লগত বিক্রিয়া করে উৎপন্ন হব আমার BaCl2, BaSO4 বেরিয়াম সালফেট প্লাস NaCl সন্তুলিত করে যদি সোডিয়াম দুটা আছে, সোডিয়াম এটা আছে, এটা 2 দিব লাগব। 2 দিয়ার লগে ক্লোরিন দুটা হয়ে গেল, ক্লোরিন দুটা আছে মুখে। তারপর SO4 এই SO4 সমান আছে, আর BA এই BA সমান আছে। আর ইটো এটা ডি অপহরণ বিক্রিয়া, মানে সোডিয়ামের লগত কায় আছিল সালফেট, বেরিয়ামের লগত কায় আছিল ক্লোরিন। ইফালে কি হব, সালফেটের লগত সোডিয়াম আছিল ন, ইফালে সালফেটের লগত বেরিয়াম হয়ে গেল, উল্টা পাল্টা হয়ে গেল। আর সোডিয়ামের লগত সালফেট আছিল ন, সোডিয়ামের লগত ক্লোরিন হয়ে গেল। গতিকে এটা ডি অপহরণ বিক্রিয়া। যদি আমার আহে পরীক্ষাত কেনেদৰে লিখব লাগব, কাক বুলি তৈরি কেনেকৈ লিখব লাগব, যি বিক্রিয়াত বিক্রিয়ক পদার্থ দুটার মাজত আয়ন বা পরমাণুর বিনিময় ঘটে, এই আয়ন বা পরমাণু নহয় না নহয়, আয়নবিলাকৰ বিনিময় ঘটছে, মানে ইটো ইয়ার তাতে লাগছে, ইটো ইয়ার তাতে লাগছে, সেইভাবে এটো ডি অপহরণ বিক্রিয়া। নেক্সট মোস্ট ইম্পর্টেন্ট আছে আমার জারণ বিক্রিয়া। জারণ বিক্রিয়া সিম্পলভাবে কওঁ যদি মই একদম সিম্পল ভাষাত, জারণ বিক্রিয়া মানে যদি বিক্রিয়াটোত অক্সিজেন যোগ হয় সেইটো বিক্রিয়াক জারণ বিক্রিয়া বলে। যিকোনো অক্সিজেন যোগ হওয়া বিক্রিয়াক আমি জারণ বলে ক'ব পাৰোঁ। যেনে কপাৰ যোগ অক্সিজেন, কপাৰ যদি বায়ুৰ অক্সিজেন উপস্থিতি গরম করা হয় কি উৎপন্ন হয়, কপার অক্সাইড CuO। এই বিক্রিয়াটো সন্তুলিত করে যদি CuO এটা আছে, অক্সিজেন দুটা আছে, অক্সিজেন এটা আছে, এতে 2 দিব লাগব। এতে 2 দিয়ার লগে লগে কপার দুটা হয়ে গেল, এতে 2 দিব লাগব। এই বিক্রিয়াটো চাওঁ যদি কপাৰৰ লগত অক্সিজেন লগ লাগছে হয় না কপাৰ, গতিকে এইটো এটা জারণ বিক্রিয়া। আর কার জারণ ঘটছে, যোনটো বস্তুৰ লগত অক্সিজেন যোগ হয় সেইটো বস্তুৰ জারণ ঘটে। এতিয়া কপাৰৰ লগত অক্সিজেন লগ হৈছে, সেইভাবে কপাৰৰ জারণ ঘটছে। এবার কম আমি বিজারণ বিক্রিয়া। বিজারণ বিক্রিয়া ইয়ার জারণের উল্টা, যদি বিক্রিয়াত বস্তু এটা অক্সিজেন হেৰুৱাই, যেনে এই যে কপাৰ অক্সাইড উৎপন্ন হল, এই কপাৰ অক্সাইডটোৰ ওপৰেদি যদি আমি হাইড্রোজেন গেছ যাবা দিওঁ, তেন কি হয়, কপাৰ অক্সাইডটোৰ পৰা অক্সিজেন ওলাই যায়। আৰু গৰম অৱস্থাত যদি হাইড্রোজেন যাবা দিওঁ, কপাৰ অক্সাইডৰ পৰা অক্সিজেন ওলাই যাব, ওলাই যায় কি হ'ব, কপাৰ অক্সাইডটো কপাৰলৈ পৰিৱৰ্তন হ'ব, আর হাইড্রোজেনে অক্সিজেনের লগত লগ হৈ পানী উৎপন্ন হ'ব, H2O। এই বিক্রিয়াটো আমার বিজারণ বিক্রিয়া। কারণ কিয়, কোনো এটা পদার্থৰ পৰা অক্সিজেন ওলাই গৈছে, ওলাই যাই ই চেঞ্জ হৈ এইটো হৈ গৈছে, কপাৰ অক্সাইডটো কপাৰ হৈ গৈছে। কাৰ বিজারণ ঘটছে সেই বুলি ক'লে, কাৰ বিজারণ ঘটা বুলি ক'বা, কপার অক্সাইডর বিজারণ ঘটছে। বহুতে এনসারটো দেই কার বিজারণ ঘটছে, কপারর ঘটিছে বলে কয়, এইটো ভুল। কিন্তু আগত তাৰমানে প্ৰথম অৱস্থাত যিটো হৈ আছিল, যৌগ হৈ আছিল, সেই যৌগটোৰ বিজারণ ঘটা বলে কয়। বিজারণ কার ঘটছে, কপার অক্সাইডর ঘটছে, কপাৰৰ নহয়। কাৰণ কপাৰ অক্সাইডৰ পৰা ওলাই গৈছে ন কপাৰ অক্সিজেনটো। আৰু এতেই কাৰ জারণ ঘটছে, কপাৰৰ জারণ ঘটছে।
আৰু এতিয়া কপাৰ অক্সাইডৰ বিজাৰণ ঘটছে, এইটো সেই নকৰবা, ভুল নকৰবা। তাৰপিছত আছে জাৰণ বিজাৰণ বা ৰিডক্স, তাৰমানে জাৰণ বিজাৰণ দুটা একেলগে ঘটে। জাৰণ বিজাৰণ, জাৰণ বিজাৰণ একেলগে মাতে, মাজত হাইফেন আছে, জাৰণ বিজাৰণ বা ৰিডক্স, ইংলিছত কয় ৰিডক্স বিক্ৰিয়া। ওপৰৰ সমীকৰণটোৱে যদি চাওঁ আমি, এইটো CuO প্লাছ H2 তাৰপিছত Cu প্লাছ H2O, এই বিক্ৰিয়াটোত জাৰণ আৰু বিজাৰণ দুটা একেলগে ঘটছে। চাবাচোন, কপাৰ অক্সাইডৰ পৰা কি হৈছে, কপাৰ হৈছে, মানে কাবাৰ বিজাৰণ ঘটছে। কাৰ বিজাৰণ ঘটছে? কপাৰ অক্সাইডৰ, এইটো বিজাৰণ। কপাৰ অক্সাইডৰ বিজাৰণ ঘটছে, কিন্তু কোনোবা এটা পদাৰ্থৰ লগত অক্সিজেন লগো হৈছে, এইটো হাইড্ৰজেনটোৰ লগত অক্সিজেন লগ হৈছে। অক্সিজেন লগ হ'লে কি বুলি কওঁ? জাৰণ। গতিকে জাৰণ আৰু বিজাৰণ একেলগে ঘটছে, গতিকে এনেহেন বিক্ৰিয়াক জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰিডক্স বুলি কয় ইংলিছত, জাৰণ বিজাৰণ বা ৰিডক্স। গতিকে এইকেইটা হৈছে আমাৰ বিক্ৰিয়াৰ প্ৰকাৰ। বিক্ৰিয়াৰ প্ৰকাৰকেইটা আজি কমপ্লিট কৰিলোঁ। নেক্সট আমি ভিডিঅ'ত আমি প্ৰশ্নাৱলী আলোচনা কৰিম, বিক্ৰিয়াৰ প্ৰকাৰ। আগৰ ভিডিঅ'ত আমি সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়া আলোচনা কৰিছিলোঁ। আজি গোটেইকেইটা বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিলোঁ, বিক্ৰিয়াৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিলোঁ।